নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰাজ অনন্য ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ আহোম দিনৰে অতি পুৰণি এটি মন্দিৰলৈ। আহকচোন আপোনালোকেও আমাৰ লগতে মন্দিৰটো দৰ্শন কৰক আৰু ভিডিঅ'টো শেষলৈকে চাব। এয়া আমি আহি পাইছোঁহি। এই মন্দিৰটো দেখি চাগে আপোনালোকে বহুতেই হয়তো চিনি পাইছে। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনৰে নেঘেৰিটিং শিৱ দৌল, আমাৰ গোলাঘাট জিলাৰ দেৰগাঁৱৰ কাষতে লাগি থকা নেঘেৰিটিং শিৱ দৌল অতি প্ৰাচীন আৰু পুৰণি এটি শিৱদৌল। আমি মন্দিৰত চাকি বন্তি আৰু শৰাই আগবঢ়োৱাৰ পাছত ইয়াতে বহুত সংখ্যক বান্দৰ আছে। সিহঁতক আমি বিস্কুট আৰু কল খাবলৈ দিলোঁ আৰু সিহঁতক খাবলৈ দি আমাৰ মনটো সঁচাকৈ অতি ভাল লাগিলে। সঁচাকৈ নেঘেৰিটিং শিৱ মন্দিৰটো খুবেই ধুনীয়া আৰু আপোনালোকেও এই মন্দিৰ দৰ্শন কৰি খুবেই ভাল পাব।